মই যদি কওঁ আজিও গৌতম বুদ্ধ জীয়াই আছে, ৰবা কমেণ্টত পাগল লিখাৰ আগতে কাহিনীটো শুনি লোৱা। সকলোৰে জনা কথা, বুদ্ধ পূৰ্ণিমাৰ দিনাই গৌতম বুদ্ধৰ এনলাইটমেণ্ট হৈছিল, মানে নিজৰ ভিতৰৰ শক্তি সম্পূৰ্ণকৈ বুজি পাইছিল। কিন্তু কিছুমান মানুহে কয় মৃত্যুৰ আগতে তেওঁ এটা ডাঙৰ কথা কৈ গৈছিল, মই 1200 বছৰ পাছত পুনৰ আহিম। তাৰ পাছত এটা অৰ্গেনাইজেশ্যন বনোৱা হ'ল, থিঅ'চফিকেল ছ'চাইটি। ইহঁতৰ কাম আছিল ধৰ্ম আৰু আধ্যাত্মিকতাক এই মডাৰ্ণ দুনিয়াত বচাই ৰখা। এবাৰ ছ'চাইটিৰ কিছুমান মেম্বাৰ মাদ্ৰাজলৈ গ'ল আৰু তাতেই দেখা পালে এজন চিম্পল ল'ৰা। তেওঁলোকে তাক সুধিলে, তোমাৰ জীৱনত তোমাক কি লাগে? ল'ৰাটোৰ ৰিপ্লাই, নাথিং, একো নালাগে। কিন্তু সেই নাথিং শব্দটো শুনি ছ'চাইটিৰ মেম্বাৰসকল চক, কাৰণ বুদ্ধৰ মতে যাৰ কোনো লোভ নাই, কোনো মোহ নাই, সেইজনেই হাইয়েষ্ট লেভেল মানুহ। তাৰ পাছত তেওঁলোকে সেই ল'ৰাক বিশেষভাৱে ট্ৰেইনিং দিবলৈ আৰম্ভ কৰিলে। কোৱা হয় বুদ্ধ পূৰ্ণিমাৰ দিনা ঠিক ৰাতি 12টা বজাত ল'ৰাটোৰ বডিত ষ্ট্ৰেঞ্জ এনাৰ্জি ফিল হৈছিল আৰু বহুতে বিশ্বাস কৰে সেইদিনাই বুদ্ধ পুনৰ জন্ম লৈছিল। আৰু ৰবা, চাৰ্চ কৰাৰ আগত ল'ৰাটোৰ নাম জানি লোৱা। সেই ল'ৰাটোৰ নাম আছিল জিদ্দু কৃষ্ণমূৰ্তি। এতিয়া এইটো সঁচা নে মিছা তুমি ডিচাইড কৰা আৰু মোক ফ'ল' কৰি ল'বা। আজিলৈ আহিছোঁ, বাই।